হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ৰঙীন অসম ক্ৰিয়েশ্যন। আজি আমি কথা পাতিব গৈ আছোঁ এখন স্কুটিৰ বাবে। আৰু স্কুটিখন ইতিমধ্যে ইণ্ডিয়াত অলৰেডি লঞ্চ কৰি দিয়া গৈছে। আৰু স্কুটিখন বহুতেই কম দামৰ আৰু সকলোখিনি স্কুটিখনৰ সকলোখিনি ডিটেইল আপোনালোকক ভিডিঅ'টো কম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, যদিহে আপোনালোকে এই স্কুটিখন কিনিব খোজে বা কিনিবলৈ মন আছে, যদি আপোনাৰ পচন্দ হৈছে, পচন্দ মানে চবৰতো পচন্দ হ'বই। 25-20 হাজাৰ টকাত এখন স্কুটি পালে কাৰনো পচন্দ নহ'ব, কাৰনো ল'ব মন নাযাব। চ' মিডিল ক্লাছৰ মানুহৰ কাৰণে বহুতেই ভাল। আৰু যদিহে আপোনালোকৰ ল'বৰ মন, তেনেহ'লে যাওক ৰেজিষ্ট্ৰেশ্যন কৰি লওক অনলাইনত গৈ। যদিহে কৰিব নাজানে কমেণ্টত ক'ব, মই আৰু এটা নেক্সট ভিডিঅ'ত কৰি দিম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কোনো ধৰণে আপোনালোকৰ অনলাইন পে'মেণ্ট বা অনলাইনত পইচা দিব কোনো দৰকাৰ নাই, আপোনালোকক কোনো নোখোজে। চ' আপোনালোকে 3টা কালাৰ আছে, 3টা কালাৰ চইচ কৰি ল'ব কোনখন লাগে। আপোনালোকৰ ফোন নম্বৰ হোৱাটছআপ জৰিয়তে আপোনালোকক ফটোও পঠিয়াব। চ' আপোনালোকে কিনি লওক আৰু নে কি কওঁ, ইমান ধুনীয়া 20-25 হাজাৰ পাইছে। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গাইছ, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো নতুন নতুন আপডেটছবোৰ আপোনালোকে পাই থাকিব। তো বন্ধুসকল, সকলোৱে ভাবি থাকে যে নিজৰ ঘৰত নিজৰ এখন স্কুটি হওক বা নিজৰ এখন বাইক হওক, ক'ৰবাত যাবলৈ, কেতিয়াবা বজাৰ কৰিবলৈ, কেতিয়াবা কামত যাবলৈ, কেতিয়াবা যিকোনো কামতেই হওক, আমাক এখন স্কুটি বহুতেই প্ৰয়োজন। আৰু এই স্কুটি আমি কিনিব নোৱাৰোঁ যে 60-70 হাজাৰ দি এখন স্কুটি কিনিবলৈ আমাৰ বাবে সম্ভৱ নহয়। চ' যিবোৰ ইণ্ডিয়াত মিডিল ক্লাছ মানুহ আছে, সেইবোৰলৈ এই স্কুটিখন মুকেশ আম্বানীয়ে উলিয়াইছে। আৰু মুকেশ আম্বানীয়ে ইমানটো এনাউন্স কৰিও দিছে যে যিসকলে 60-70 হাজাৰ দি স্কুটি কিনিব নোৱাৰে, সেইসকলৰ বাবে লৈ আহিছে এইখন জিঅ' স্কুটি। তো বন্ধুসকল, আপোনালোকেও কিনক, স্কুল যাওক, কলেজ যাওক, কামত যাওক, ডিউটি যাওক, ক'ত যাওক, কিন্তু বহুত ধুনীয়া সুবিধা দিছে। আপোনালোকে কিনি লওক আৰু ধুনীয়া এখন স্কুটি ইমান সস্তা দামত পাইছে। 20-25 হাজাৰ, মাত্ৰ 20-25 হাজাৰ টকাৰ ভিতৰতে আপুনি পাই যাব এখন স্কুটি। আৰু এই স্কুটিখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মাণ কৰা গৈছে আৰু কোনো ধৰণৰ বেলেগ দেশৰ লগত কানেক্ট নাই। স্কুটিখন যেনেধৰণে চাইনা বা অষ্ট্ৰেলিয়া, আমেৰিকা, এইবোৰ মানে কোনো বাহিৰৰ লগত কোনো কানেক্ট নাই। এই স্কুটিখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মাণ কৰিছে মুকেশ আম্বানীয়ে। আৰু মুকেশ আম্বানীয়ে এই স্কুটিখন লঞ্চ কৰি দিছে ইতিমধ্যে ভাৰতত। আৰু এই স্কুটিখনৰ সৈতে আপোনালোকে বহুতো সহায় পাব, যিবিলাক মিডিল ক্লাছৰ মানুহ আছে বহুত সহায় পাব। চ' সকলো আৰু এই স্কুটিখন যেতিয়া আপুনি কিনিব পাৰিব, যেতিয়া আপোনালোকৰ 18 বছৰ পাৰ হ'ব, মহিলা হওক বা পুৰুষ হওক, আপোনালোকৰ 18 বছৰ পাৰ হ'ব লাগিব। আৰু আপোনাৰ আধাৰ কাৰ্ড লাগিব এই স্কুটিখন কিনিবলৈ। আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ এটা ফোন নাম্বাৰ লাগিব। আৰু সেই ফোন নাম্বাৰটোত আপোনাৰ হোৱাটছআপ থাকিব লাগিব। হোৱাটছআপৰ জৰিয়তে আপোনাক ফটো পঠিয়াব। যিহেতু 3টা কালাৰ আছে, কোনটো কালাৰ লাগে আপোনালোকক ফটো পঠিয়াব, আপোনালোকে চইচ কৰিব পাৰিব। আৰু এই স্কুটিখনে এটা বহুত ধুনীয়া ফিচাৰ লৈ আহিছে। ধুনীয়া ফিচাৰটো হ'ল আপোনালোকে এই স্কুটিখন কাৰেণ্ট মানে ইলেক্ট্ৰিক দিও চলাব পাৰিব আৰু তেলেদিও চলাব পাৰিব। মানে আপোনাৰ কি ক'ম আৰু, বেটেৰী চাৰ্জ খতম হ'লে আপোনাৰ তেলেদি চলাব পাৰিব, তেল খতম হ'লে আপোনালোকে বেটেৰী চাৰ্জ দি চলাব পাৰিব। কিমান ধুনীয়া এটা ফিচাৰ লৈ আহিছে। এই স্কুটিখন চাৰ্জ হ'বলৈ মাত্ৰ 8 ঘণ্টা বা 10 ঘণ্টাৰ ভিতৰত আপোনাৰ ফুল বেটেৰী চাৰ্জ হৈ যাব। আৰু আপুনি এই অনলি বেটেৰীটোৰ পৰা চলাব পাৰিব। আপুনি 200 কিলোমিটাৰ আপুনি ধুনীয়াকৈ চলাব পাৰিব আপোনাৰ বেটেৰী। আৰু বেটেৰীটো যদি খতম হৈ যায়, আপুনি 5 লিটাৰ টেংক আছে, 5 লিটাৰ আপুনি তেলৰ পৰা চলাব পাৰিব। আৰু 1 কিলোমিটাৰ ইয়াৰ মাইলছ আছে 55 to 60 যাব পাৰিব আপুনি তেলে। আৰু ইলেক্ট্ৰিক আপুনি বেটেৰীটো যদি ফুল চাৰ্জ থাকে আপোনাৰ, তেনেহ'লে আপুনি বেটেৰীৰ সৈতে আপুনি 200 কিলোমিটাৰ চলাব পাৰিব। 200 কিলোমিটাৰ চলোৱাৰ পাছত আপোনাৰ বেটেৰীটো খতম হ'ব। চ' বেটেৰীটো ডাউন হোৱা পাছত যদি আপোনাৰ তেল থাকে, তেনে তেলটোৰ পৰা আকৌ আপুনি চলিব পাৰিব কণ্টিনিউ, আপোনাৰ কোনো প্ৰব্লেম নিদিয়ে। মিডিল ক্লাছৰ মানুহৰ কাৰণে বহুত ধুনীয়া মানে কি ক'ম আৰু, বহুত ধুনীয়া সুবিধা। আৰু আপোনালোকে যাওক www.jio.com গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক। আৰু আপুনি ইয়াত 3টা কালাৰ পাব এখন স্কুটিত। আপুনি চইচ কৰিব পাৰিব কোনটো কালাৰ লাগে। 3টা কালাৰৰ ভিতৰত এটা কালাৰ আপুনি চইচ কৰিব পাৰিব। আৰু হোৱাটছআপৰ জৰিয়তে আপোনাক ফটো পঠিওৱা হ'ব কোনখন আপোনালোকক লাগে। চ' আপোনালোকে যাওক আৰু কিনক আৰু এনজয় কৰক। আৰু বন্ধুসকল, যদিহে আপোনাৰ ওচৰত ক'ৰবাত জিঅ' ষ্ট'ৰ আছে, আপুনি জিঅ' ষ্ট'ৰৰ পৰা এই স্কুটিখন কিনি ল'ব পাৰে ধুনীয়াকৈ। যদিহে জিঅ' ষ্ট'ৰ নাই, তেনে অনলাইন ৰেজিষ্ট্ৰেশ্যনত বুকিং কৰি লওক। আৰু যদিহে বুকিং কৰিব নাজানে অনলাইনত, তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত কৈ দিব। মই আৰু নেক্সট এটা ভিডিঅ'ত লৈ আহিম কেনেকৈ অনলাইনত বুকিং কৰিব লাগে। চ' আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।